ওয়েলকাম টু মাই ইউটিউব চেনেল। অসমীয়া পাকঘৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই পটলৰ চাটনি বনাবলৈ লৈছোঁ, আপোনালোকে চাই থাকিবচোন। এয়া পটলৰ চাটনিৰ কাৰণে লাগিব আপোনালোকক কলৰ দাইল, নহৰু, পিঁয়াজ, বিলাহী, আদা, জলকীয়া আৰু পটল। এতিয়া পটলবোৰ আপোনালোকে ভালদৰে পুৰি ল'ব আৰু লগতে এই স্কিনটো অলপমান কমাই দিব, কাৰণ ভিতৰৰ পৰা সিজিব লাগিব। পটলবোৰ মোৰ ভালদৰে পোৰা হৈ গ'ল। এতিয়া মই ইয়াত বিলাহী আৰু পিঁয়াজ, নহৰু, জলকীয়া দি ল'ম। জলকীয়া, নহৰু, আদা, পিঁয়াজ, বিলাহী ভালদৰে পুৰি ল'ম। এতিয়া মই কলৰ দাইলবোৰ তেল নিদিয়াকৈ ভালদৰে অলপ ভাজি ল'ম। এতিয়া মই পটল, নহৰু, আদা, জলকীয়া, পিঁয়াজ আৰু লগতে নিমখ আৰু মিঠাতেল দি লৈছোঁ। এতিয়া মই মিক্সাৰটোত মিক্সিং কৰি ল'ম। তেলটো গৰম হোৱাৰ পিছত গেছৰ স্কিনটো অফ কৰি দিব। তাৰপিছত ৰেড চিলি অকণমান তেলত দি ল'ব। এনেকৈ চম্ভাৰ মাৰি দিলে খাবলৈ খুব সোৱাদ লাগে। এতিয়া আমাৰ চাটনিটো ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ বনাই খাবচোন, খুব ভাল পাব। পটলৰ চাটনি। বাই।